এটা ধুনীয়া ভিউ চবফালে চাওক অলৰাইট অল বৰ্নিয়ানছ আপোনাক সকলোকে আজি ভাৰতবৰ্ষৰ ৭৩তম গণতন্ত্ৰ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ অ'কে গাইছ ত' বাহিৰৰ অৱস্থা এইটো হৈ আছে ভাবিছোঁ ধুনীয়াকৈ এটা ৰাইড কৰিম বুলি এই অৱস্থাত কি ওলাই যাব কওকচোন অলপ আগত আৰু ডাঙৰকৈ দিছিলে টাইম হৈ গ'ল টাইম আহিছে নে আহিছে 12 বাজিব মানে 12 বাজিব হৈছে আৰু দেখা যাব কি কৰা যায় যাওঁ নে নাযাওঁ কাৰণে এবাৰ গৈ পিনে আকৌ বুকিং যাব লাগিব আকৌ বেক হ'ব লাগিব তাৰ পৰা ত' এটা চাইডে পোহৰটো বেছিকৈ আহিছে আৰু তাৰ লাইটটোৰ কাৰণে অলৰাইট অল বৰ্নিয়ানছ আহি গ'লো মটৰ ব্লগত আৰু এতিয়া মটৰ ব্লগ ফৰকাল কৰিছে আৰু এটা বামুণবাৰী আগতে বামুণবাৰী দেখাইছে মই আগৰ ব্লগত আগৰ এটা ব্লগত আছে এই ব্লগটোৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে তো গাইছ এইখন অলপ ঢিলা হৈ গ'ল প্লেটখন অলপ টাইট কৰি ল'ব লাগিব বতাহটো পাই পিনে বেছি ঢিলা হৈ গৈছে তো এতিয়া গৈ তুলসীক লৈ লওঁ তুলসীক লোৱাৰ পিছত ডিচাইড হ'ব ক'ত যাম আৰু আমি যিটো যাম ভাবি আছিলোঁ সেইটো কাৰণে যাব দেৰি হৈ গ'ল এতিয়া 1 বাজি পাৰ হৈ গ'ল তো আমি অলপ সোনকালে আহিব লাগিছিলে ৰাতিপুৱা হ'লে ভাল লাগিলে গৈ পিনে তো এতিয়া ক'ত যাম কি কৰিম চব তুলসীৰ লগত পাতিব লাগিব মানে ছাডেন প্লেন এইটো এতিয়া গৈ তুলসীক প্ৰথম লৈ লওঁ তাৰপিছত দেখা যাব ক'ত যাম এটা ধুনীয়া ভিউ চবফালে চাওক তুলসী গ'লে আহোঁতে ইমান ধুনীয়া ভিউ পায় আৰু এইফালে মেছলো মৈদাম মই এটা ব্লগ বনাইছিলোঁ 20 চনৰ ব্লগ আছিলে সেইটো মেছলো মৈদাম তো এইফালে আছে আগত এটা গলি আছে সেইটো ৰাস্তাটো সোমাই যাবগৈ আচলতে গলি নহয় এটা গাঁৱলৈ যোৱা এটা ৰাস্তা হয় তো ৰাস্তালৈ যাব লাগে এইফালে আছে মেছলো মৈদাম আৰু এতিয়া বৰষুণ যাবৰ কাৰণে ৰাস্তাটো দিগদাৰ হৈ যায় এইবিলাক জেগা বাৰিষা কালত একদম মজা লাগে ধান চান চবফালে হৈ থাকে সেউজীয়া হৈ থাকে বা সোণালী ধান হৈ থাকে তেতিয়া আহি মজা লাগে এতিয়াতো পূৰা চুখা পৰা আহে এজোপা ঔটেঙা গছ ৰাস্তাতে লাগি আছে ৰাজহুৱা ঔটেঙা देखो आने जाने वाले सारे साथ खड़े हैं कभी ना कभी मैंने भी तो ऐसे वैसे ख्वाब देखे हैं हम तो আহি পাই গ'লো এতিয়া ঔগুৰি আৰু আমাৰ তুলসীৰা বহুত দিনৰ মূৰত লুকাইছে নোলাই আজিকালি বোলে ব্লগত ডাঙৰ মানুহ হৈ গ'ল আজিকালি থাৰ্ড টাইম পালেগৈ ডাঙৰ হৈ গ'ল এতিয়া তো এতিয়া মেবি যোৱা প্লেনটো নহ'বগৈ কাৰণ তালৈ দূৰ হৈ যাব আৰু ইয়াও যাব মন নাই ঠাণ্ডা বহুত পৰিছে তো এতিয়া গৈছো ৰাজগড় আচলতে ৰাজগড় যাম নাপাওঁ সেইটো মানে এতিয়ালৈকে ঠিক নাই মানস আছে মানসে ফোন কৰিছিলে সি টাউনত ওচৰ গৈছিলে এইফালে ৰাতিপুৱা দুখন ফটো চটো মাৰো তাৰপিছত গৈ থাকো তো ব্লগটো চাই থাকিব আগলৈকে অ'কে গাইছ তো মানস আছে ইয়াত খেল হৈছে এটা চকলীয়া আমি তাক লগ কৰি লওঁ ইয়ালৈ মাতি দিলে বেয়া কৈছে আৰু ভাল কৰিছে বাকী এখন ইণ্ডিয়ান ফ্লেগখন এখন যোৱা বছৰ আছিলে মই আজি মানে লগাই আহিছোঁ আৰু কিনিবলৈ নহ'ল বা বাকী পিছফালে পিলিয়ন আছে তুলসী আছে আৰু এতিয়া আমি সেই মানসক লগ কৰিলোঁ এতিয়া গৈ আছোঁ তুলসীহঁতৰ ঘৰলৈ ইয়াক থৈ আহোগৈ বাকী আজি ৰাস্তাত একদম গাড়ী চাই খুব কম আৰু এইটো ৰাস্তা মই আগতে দেখাইছোঁ এইটো আমাৰ ঘৰ যোৱা ৰাস্তাটো আছে লেঙেৰি পৰা ৰাজগড়টো NH37 এইটো NH52 চাগে 37 নহয় 37টো এপাৰ আগত গৈহে লগ খাইছে ডিব্ৰুগড় ৰাস্তাটো বাকী মানুহজনৰ পৰা ঘূৰি ঘূৰি চাইছে মোক তো এডোখৰ কি কয় ভালকৈ মন জানো বাকী ঠাণ্ডাটো একদম হাতখন বৰ ঠাণ্ডা লাগি আহিছে কালি 13 আছিলে আজি 9 নে কিমান দেখাই আছে গুগলত মানে ৱেডাৰটো আৰু এইটো ৰাস্তা চিধা চিধা গ'লে একদম ডিব্ৰুগড় এবাৰ খামটি ঘাটলৈ বেছি যেন লাগে প্ৰায় এনেকুৱা 10 মিনিট লাগে নেকি খামটি ঘাটলৈ তো অথনি আহোঁতে মই গাড়ীখন ইয়াত এক্সিডেণ্ট হোৱা ভাবিছিলোঁ তেনেকৈ ৰখাই দিছিলে এইডোখৰ হৈছে নখাট এইফালে নখাট যাব লাগিব গৰিয়াবাম এইফালে গৰিয়াবাম যাব লাগে সৰু সুৰা বজাৰ হৈছে তাত খেল খেলি আছে লাভ লাগে এখন হৈছে নখাট মজলীয়া উচ্চ মাধ্যমিক বিদ্যালয় কিবা পঞ্চায়ত অফিচ চাগে আৰু এইফালে পৰা বৰষুণ দিছিলে আজি ইয়াত 11:30 মানতো বৰষুণ দিছিলে ইয়াত মানে মৰাণটো দিছিলে ইয়াতো দিছিলে কিন্তু জেগা জেগা বৰষুণ নাই আজি এতিয়া আমি যিফালে গৈছিলোঁ চকলীয়া ফালে ৰাজগড় ফালে হওক সেইফালে বৰষুণ ৰাতিপুৱাই দিয়া শেষ কৰিলে বোলে তাৰপিছত বৰষুণে নাই তাত আমাক আকৌ বৰষুণ দিছিলে कभी ना कभी मैंने भी तो ऐसे वैसे ख्वाब देखे
জলদি সোমাই যাব লাগে মেছলো মৈদামলৈ মই এবাৰ আহিছোঁ अब तो आए जा हमको ले जाए जा अब तो आए जा এয়া হৈছে মোৰ আজি অৱস্থা পুৰা অৱস্থা নাই সেইডোখৰ মানে বোকা হৈ আছিলে এইফালে বতৰটো মজা কৰিছে অলপ আগত বতৰ বেয়া আছিলে তো এতিয়া বতৰটো ভাল কৰিছে এইফালে পুৰা চবফালে তো এতিয়া পথাৰ ডাঙৰ ডাঙৰ আৰু এইফালে এখন গাঁও এইটো আহিছে এনেকুৱা লোকেশ্যনবিলাক মোৰ মজা লাগে এনেকুৱা ধৰণৰ লোকেশ্যনবিলাক এইফালে যিটো ৰাস্তাটো এনেকৈ কৈ একদম তেনেকৈ কৈ সেইফালে ওলাইছেগৈ এনেকৈ আৰু ময়ো যাওঁ সোনকালে দেৰি হৈছে লাহেকৈ আৰু বাকী বেলি আহি পেলাই ডুব গৈ আছে এটা মোৰ এটা DSLR লাগিছিলে এইটো কেপচাৰ কৰি থ'বলৈ মানুহে যিমান পাৰে সিমান স্মৃতি গোটাব লাগে মানে মেমৰিজ কালেক্ট কৰিব লাগে যেতিয়া বয়স হৈ যাব তেতিয়া মানে চাবলৈ আৰু বাকী এতিয়া গৈ থাকিব লাগে আৰু এইখিনি ৰাস্তা ব্লগ একো বনোৱা নাই দেখাই থাকোঁ এইখিনি ৰাস্তা চবৰে চাগে দেখি বেছি ভাৱে আমনি পায় এনেকৈ যেতিয়া ইণ্ডিয়ান ফ্লেগখন উৰি থাকে কি মজা লাগে হৈ গ'ল এই গছজোপা মজা লাগে মোক এই গছজোপা নামটো কি তোমাৰ জানা কমেণ্টত কমেণ্ট কৰি জনাবচোন এই গছজোপা মানে কিবা এটা যদি একদম লাইনকৈ থাকে একদম ধুনীয়া লাগে দেখিবলৈ अब तो आए जा हमको ले जाए जा अब तो आए जा তো আজিলৈ ভিডিঅ'টো মাথো ইমানে তো অন্য এটা ভিডিঅ' আৰু অন্য এটা টপিকৰ সৈতে পুনৰবাৰ লগ পাম টিল দেন কিপ ৱাচিং আৰু ভিডিঅ'বিলাক চাই থাকিব শ্বেয়াৰ ছাবস্ক্ৰাইব জানে বাকী কি কৰিব লাগে ইমানে আছিলে আজি ভিডিঅ'টো তো বাই বাই তো আহি পাই গ'লোহি নহয়